নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ পেজলৈ স্বাগতম জনাইছোঁ দেই। আপোনালোকৰ যদি কাৰোবাৰ চুলি সৰা আৰু উফি হোৱাৰ সমস্যা আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব। এয়া জবা ফুলৰ পাত কেইখিলামান ছিঙি ল'লোঁ। এইফালে এয়া মই জবা ফুলৰ পাত আৰু ফুলকেইপাহ ছিঙি আনি ধুই ল'লোঁ ধুনীয়াকৈ। ফুলকেইপাহমানো দি দিছোঁ মই, ফুলকেইপাহ দিলে বেছি ধুনীয়া হয়। আৰু লগতে এটা মই পিঁয়াজো দি দিছোঁ, যিহেতু অকল এজনীয়ে ঘঁহিব সেইবাবে মিডিয়াম চাইজৰ এটা পিঁয়াজো লৈ লৈছোঁ। আৰু ইয়াতে মই অকণমান এল'ভেৰাও দিম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এইফালে এয়া মোৰ ৰেডি হৈ গ'ল। মই অলপ পাততে ৰাখিছোঁ, বেছি গুড়ি কৰি দিয়া নাই। বেছি গুড়ি কৰি দিলে মানে চুলি লগাবলৈ অসুবিধা পাওঁ মই, তলত পৰি যায় যে, সেইবাবে এনেকৈ ৰাখি দিলোঁ। আৰু এতিয়া ইয়াতে মই কেইটোপালমান নাৰিকল তেলো দি ল'ম আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে মই এয়া নাৰিকল তেল কেইটোপালমান দি ল'লোঁ। এইফালে মই এয়া মিক্স কৰি লৈছোঁ। এতিয়া চুলিখিনি প্ৰথমতে ফনিয়াই ল'ম, তাৰপাছত লগাম আৰু। চুলিখিনি কেইবাটা ভাগত ভাগ কৰি তাৰে অলপ অলপকৈ লগাই যাব লাগিব আৰু আধা ঘণ্টামান ৰাখি দিব লাগিব। তাৰপাছত ধুনীয়াকৈ ধুই দিব, বহুত ভাল ৰিজাল্ট পাব। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে ভিটামিন ই কেপচুল এটাও দিব পাৰে। মই কিন্তু আজি নাই দিয়া, তথাপিও আপোনালোকে যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে। আমাৰ এই আকৌ চুলিখিনি চুলে বৰ দুখ পায়। মোক আকৌ কোনোবাই যদি চুলিখিনি চুৱে, এনেকৈ চুই দিয়ে, তেতিয়াহ'লে মোৰ টোপনি আহি যায়। কিন্তু এই কোনোবাই চুলি চোৱাৰ লগে লগেই দুখ পায়। আৰু এই যে কিমান কষ্ট কৰি মই এনেকৈ বহাই পেলাই এইখিনি সানিছোঁ, এই মানে চুলিত অকণমানতে দুখ পায়। আমাৰ আকৌ চুলিত কোনোবাই চুলে ভাল পাওঁ, তাই মানে চুলিত কোনোবাই চোৱাৰ লগে লগে হৈ গ'ল আৰু। চুলি যদি এডাল সৰে তাতো চিঞৰ বাখৰ লগাব। আকৌ এয়া মই এইখিনি লগাই দিব ল'লোঁ, তাতো মানে তাই লগাবলৈ মান্তি নহয়। চুলিখিনি চুম, আকৌ চুলিখিনি টানিম, তাই আকৌ দুখ পাব, আকৌ চুলি সৰিব। সেইবিলাক চিন্তাতে মানে তাই নিজেও যত্ন নলয়, আনকো ল'ব নিদিয়ে। আৰু চুলি সৰিলেও তাই প্ৰব্লেম, একদম চিঞৰ বাখৰলৈ একদম ঘৰ মানে উৰুৱাই দিওঁ যেন কৰে। এতিয়া এয়া চাওক কেনেকৈ বহি আছে। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে ভিটামিন ই কেপচুল এটাও দিব পাৰে। মই কিন্তু আজি নাই দিয়া, তথাপিও আপোনালোকে যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে। এতিয়া মই গোটেই চুলিখিনিতে সানি ল'লোঁ। তাৰপিছত এতিয়া আধা ঘণ্টামান মই ৰাখি দিম। আপোনালোকে যদি ইচ্ছা কৰে এঘণ্টামানো ৰাখি দিব পাৰে। তাৰপিছত ধুনীয়াকৈ ধুই দিব।